আমি যাই আছোঁ শাকাতি মন্দিৰ আৰু শাকাতি মন্দিৰ আপোনালোকক দেখাম গাইজ ভিডিঅ'টো স্ক্ৰীন মাৰি চাই থাকিব ছাবস্ক্ৰাইবাৰ এইবিলাক যাইছোঁ ফাইনেলি গাইজ আমি এতিয়া আহি পালোঁ ইয়াতে মাছ মাৰি আছে নদীখনত আপোনাক জুম কৰি দেখাইছোঁ এইখন আৰু এইখন হৈছে শাকাতি পাহাৰখন আমি এতিয়া ওপৰলৈ যাম আপুনি ভিডিঅ'টো চাই থাকিব এতিয়া আমি মন্দিৰখনৰ ওচৰলৈ আহি গৈছোঁ আপোনালোকক দেখাই দি গৈছোঁ এইখন হৈছে গাইজ মন্দিৰখন আমি ওপৰলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব স্ক্ৰীন মাৰি গাইজ ইয়াতে নতুন নতুন গছ ৰুইছে আপোনালোকক জুম কৰি দেখাইছোঁ গাইজ সব গাইজ আৰু এইটো হৈছে শহীদ বেদী গাইজ আমি এতিয়া মন্দিৰখন আহি পালোঁ আমি ওপৰলৈ যাম গাইজ আপোনালোকে চাই থাকিব গাইজ এইটো হৈছে শাকাতি মন্দিৰখন আৰু এইবিলাক গছবিলাক পাত ইয়াতে বহে আমি ওপৰলৈ যাম গাইজ চাই থাকিব সেইটো ওপৰলৈ আহিছোঁ আপোনাক জুম কৰি দেখাই দিম গাইজ আমি এতিয়া ওপৰলৈ যাই আছোঁ মন্দিৰটোত আপোনালোকে চাই থাকিব ভিডিঅ'টো চব বাইছ গছবিলাক এইটো হৈছে বড় শিল ইয়াতে পূজা কৰি থাকে শিলটো দেখক চাই শিলটো চাই থাকক গাইজ কিমান ডাঙৰ এইটো এটা শিল মন্দিৰটো চাওক গাইজ আৰু গাইজ ইয়াৰ পৰা গাছবিলাক ইমান সৰু সৰু দেখায় গাইজ চাওক ইয়াতো মন্দিৰে এইটো পূজা হয় ইয়াতে চাওক কিমান শিল ইয়াতে আপোনালোকে চাই থাকিব ভিডিঅ'টো চাওক কিমান শিল ইয়াতে আছে চাওক গাইজ এই শিলটো চাওক কিমান ডাঙৰ গাইজ এইবিলাক গছ আৰু ইয়াতে এইবিলাকো গছ এইটো এটা মন্দিৰ আছে আপোনালোক জুম কৰি দেখাইছোঁ এইটো শিৱ মন্দিৰ বুলি কয় তাতো আমি যাম আপোনালোকক দেখাই দিম গাছবিলাক এইটো মন্দিৰটো শাকাতি মন্দিৰ চাওক গছবিলাক চাওক গাইজ এই শিলবিলাক চাওক গাইজ কিমান ডাঙৰ ডাঙৰ আৰু এইটো শিৱ মন্দিৰটো এইটো শিৱ মন্দিৰটো যাম এইটো গাইজ এতিয়া নুমি আছোঁ পাহাৰলৈ ৰাস্তা দি আমাৰ চাই থাকক ভিডিঅ'টো কিমান ধুনীয়া পৰিৱেশ গাইজ চাওক আমি এতিয়া আহি পালোঁ ফাইনেলি চাওক গাইজ আমি এতিয়া ভিতৰলৈ যাম আপোনালোকক দেখাই দিম গাইজ চাওক শিৱ মন্দিৰটো এইটো ঘৰ ইয়াতে মানুহ পূজা কৰে মন্দিৰ চাওক গাইজ আৰু এইখন গাছবিলাক গাইজ আমাৰ জুম কৰি দেখাইছোঁ এইটো হৈছে ঘৰ আপোনালোকক দেখাই দিছোঁ ঠাইখন কেনেকুৱা গাইজ ইয়াতে পিকনিক খাই আছে গাইজ গছটো চাওক গাইজ কিমান ডাঙৰ আৰু এটা চাব চেণ্টাৰ আৰু ইয়াতে বিশ্বই মেলা হয় এইটো ফিল্ডখনত বিশ্বই মেলা হয় প্ৰাকৃতিক দৃশ্য চাওক গাইজ ইমান ডাঙৰ আৰু আপোনালোকক দেখাইছোঁ ফিল্ডখন আৰু পাহাৰখন চাওক গাইজ এইটো মন্দিৰটো শিৱ মন্দিৰটো এইটো গছ তাৰ স্কুল আৰু গাইজ এই গছবিলাক চাওক গাইজ এই গছটো চাওক গাইজ এইটো হৈছে শাকাতি মন্দিৰৰ গেটখন এইখন আপোনাক জুম কৰি দেখাই দিছোঁ আৰু এইখন দোকানখন আৰু ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগে জনাব কমেণ্টত আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব 2026 ধামাকা হ'ব লগা আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাব গাইজ এইটো ছাবস্ক্ৰাইব ইউটিউবাৰ শিৱ মন্দিৰ আমি
সাকাতি মন্দিৰৰ পাহাৰলৈ ওপৰলৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো স্ক্ৰীন হৈ চাই থাকিব গাইছ গাইছ আমি এতিয়া সাকাতি মন্দিৰৰ পাহাৰলৈ ওপৰলৈ আহিছোঁ আপোনালোকক দেখাই দিম গাইছ চাওক গাইছ গাছবিলাক আৰু দেখাইছোঁ গাইছ ধুনীয়া ধুনীয়া ঠাই এইখন হৈছে খেতি পথাৰ আপোনাক জুম কৰি দেখাই দিছোঁ এইখন খেতি পথাৰ এইখন